আয়াং ট্ৰাষ্ট এনজিঅ' ফালৰ পৰা বহুকেইটা ভেকেঞ্চি নতুনকৈ মুকলি কৰি দিয়া হৈছে। এই এনজিঅ'টো মাজুলীত অৱস্থিত। আপোনালোকে যদি এই এনজিঅ'টোৰ এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছত আপোনালোকক ক'বলৈ গৈ আছোঁ। ইয়াৰ প্ৰথম যিটো ভেকেঞ্চিটো ওলাইছে সেইটো হৈছে ৰেচিডেণ্ট মেণ্টৰ। ইয়াৰ লোকেশ্যন হামিংবাৰ্ড স্কুল, মাজুলী জিলাত অৱস্থিত। ইয়াত আপোনালোকে যদি এপ্লাই কৰে ইয়াৰ জইনিং ছেপ্টেম্বৰত হ'ব। ইয়াত প্ৰতিমাহে আপোনালোকক 30,000 টকাকৈ দিয়া হ'ব আৰু এইটো এটা ফুল টাইম ভেকেঞ্চি হয়। এই ভেকেঞ্চিটোত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি কওঁ, আপোনালোকে যদি গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যিকোনো ডিচিপ্লিনত তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক ইয়াত এটা কথা লিখি দিছে যে আপোনালোকে ইংলিছ জনাটো মেণ্ডেটৰী হ'ব। ইয়াৰ যদি এপ্লাই কৰিব বিচাৰিছে এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট 15 আগষ্ট হয়। ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। ইয়াৰ এপ্লিকেশ্যন লিংকটো আমাৰ হোৱাটছএপ চেনেলত আপোনালোকে পাই যাব। হোৱাটছএপ চেনেলৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব। আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ল'ব, তাত আপোনালোকে এই এপ্লাই কৰা লিংকটো পাই যাব। নেক্সট যিটো ভেকেঞ্চি ওলাইছে সেইটো হৈছে ছায়েন্স টিচাৰৰ। ইয়াতো আপোনালোকৰ যিটো লোকেশ্যন হয় হামিংবাৰ্ড স্কুল, ইয়াৰো জইনিং ছেপ্টেম্বৰতে হ'ব। ইয়াত আপোনালোকক প্ৰতিমাহে 40,000 পৰা 50,000 কৈ দৰমহা দিয়া হ'ব। এইটো এটা ফুল টাইম জব হয়। আপোনালোকে যদি গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে ছায়েন্স বা ইঞ্জিনিয়াৰিং বিভাগত তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰো এপ্লাই কৰা লিংকটো আমাৰ হোৱাটছএপ চেনেলত পাই যাব। শেষৰটো যিটো পজিশ্যন ওলাইছে স্পেচিয়েল এডুকেটৰ, ইয়াৰো জইনিং আপোনালোকৰ ছেপ্টেম্বৰতে হ'ব। লোকেশ্যন ছেমেই হয়। ইয়াত আপোনালোকক প্ৰতিমাহে 35,000 পৰা 40,000 টকা দিয়া হ'ব। এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে বেচিলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব স্পেচিয়েল এডুকেশ্যনত, অৰ্থাৎ আপোনালোকে BEd নতুবা MAd কমপ্লিট কৰিব লাগিব। ইয়াৰো যদি অনলাইন কৰাৰ লাষ্ট ডেট কওঁ, লাষ্ট ডেট 15 আগষ্ট। ইয়াৰো অনলাইন কৰাৰ লিংক আপোনালোকে আমাৰ হোৱাটছএপ চেনেলত পাই যাব।